এভৰিৱান আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা সিম্পল ছাগলী মাংসৰ ৰেচিপি আৰু আজি মাংসখিনি মই প্ৰেছাৰ কুকাৰত বনাম বুলি ভাবিছোঁ এফালে মই প্ৰেছাৰ কুকাৰটোত দি দিছোঁ মিঠাতেল আৰু মিঠাতেলখিনি ভালদৰে গৰম হ'বলৈ দিছোঁ আৰু ইয়াতে মই দি দিম দুখিলা তেজপাত আৰু এইফালে মই কাটি থৈছোঁ সৰু সৰুকৈ পিঁয়াজ দুটা তো এতিয়া মই পিঁয়াজখিনি ইয়াতে তেলত দি দিছোঁ আৰু মছলাৰ ভিতৰত মই ইয়াতে দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ হালধি জিৰা গুড়ি আৰু মিট মছলাৰ ভিতৰত ইমানেই তো এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম পিঁয়াজখিনি আৰু মছলাখিনি তো এতিয়া ভালদৰে এইখিনি মই ভাজি ল'ম আৰু ইয়াতে দি দিম সোৱাদ অনুযায়ী নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব এতিয়া এইখিনি ভালদৰে মই ভাজি ল'ম ইয়াতে দি দিম মই মাংসখিনি যাতে মছলাখিনি মাংসখিনি গাত ভালদৰে লাগি যায় তো এইখিনি মই 5 মিনিটমান সময় এনেদৰে ভাজি থাকিম আৰু দিছোঁ ডাঙৰ সাইজৰ এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ তো এতিয়া এইখিনি ভালদৰে 5 মিনিটমান সময় এনেদৰে ভাজি থাকিম আৰু এইফালে দেখিছে কাষতে মই পানী গৰম কৰি আছোঁ মাংসত দিবলৈ ঠাণ্ডা পানী নিদিব গৰম পানী দিব লাগে তো সেইটো কাৰণে এইখিনি 5 মিনিটমান ভজাৰ পাছত মই পানী দিম ইয়াতে মই অকণমান দি দিম ঘিউ দিলে টেষ্টটো বিৰাট ভাল হয় সেইটো কাৰণে অকণমান ঘিউ দি দিছোঁ প্ৰায় আধা চামুচ মানেই হ'ব আধা চামুচ মান দি দিছোঁ ঘিউ আৰু এতিয়া এইখিনি ভালদৰে লৰাই থাকিম আৰু পানীখিনি ইয়াতে এতিয়াই দি দিম আৰু চিটি আহিবলৈ দিম আৰু 5টা চিটি অহাৰ পিছত এইখিনি মাংসখিনি ভালদৰে সিজিছে আৰু আজি মই মাংসখিনি পৰিৱেশন কৰিম ৰুটিৰ লগত এফালে ৰুটি পিঁয়াজ নেমু আৰু এইফালে মাংস আজিৰ ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আজিলৈ বাই বাই আকৌ নতুন এটা ভিডিঅ'